তো নমস্কাৰ বন্ধুসকল, পুনৰ আহি গলো মই আপোনালোকৰ বাবে এটা নতুন ভিডিঅ' লৈ। মই আজি কথা পাতিব বিচাৰিছো অসমৰ এটা ফকতীয়া ৰস্তাৰ। আজি মই ভিডিঅ'টো বনাব দে, অলপমান ভিডিঅ' বনাই আছো, অলপমান ডিস্টাৰ্ব নকৰিবি এতিয়া। সি ইমানেই ফকতীয়া যে ভিউজৰ কাৰণে সি যাকে তাকে বেয়াকে ক'ব পাৰে। ভিডিঅ' বনাই আছো, অলপমান ডিস্টাৰ্ব নকৰিবি। এইবিলাক ফটুৱা ফালতু ৰাস্তাবিলাকে আমাৰ অসমৰ কেনেকুৱা ধৰণৰ পৰিস্থিতি কৰি আছে। ভিউজৰ কাৰণে সি আমাৰ অসমৰ আটাইতকৈ পপুলাৰ ইউটিউবাৰ। আটাইতকৈ পপুলাৰ হওক বা নহওক, মোৰ কিন্তু পাৰ্চনেল ফেভাৰিট। অলগতবিলাকৰ লগত থাকিলেতো প্ৰনাউন্সিয়েচন খেলি মেলি হ'বই। মই ক'ব বিচাৰিছো টেঙা নিদিবাৰ কথা। আৰু এই ফকতীয়া ৰ'ষ্টাৰটোৱে টেঙা নিদিবাৰ পিছত কিয় লাগি থাকে মই গম নাপাওঁ। সি নিজে এটা ৰ'ষ্টাৰ হৈ সি টেঙা নিদিবা নগা ৰ'ষ্টাৰ হৈ কাকো সি এৰি দিয়া নাই। সি এহেঁতৰ চোৱা চেলেকি কি পায় সেইটো মই নাজানো। মই কাৰ বিষয়ে কথা পাতি আছো আপোনালোকে গম পাইছে নাই? কি নাম আছিল তাৰ? থানাত নাই কিন্তু মদ লাগিব মোক। ৰাতিপুৱা শুই উঠিলে মই মদ খালে মই হাত কপে। মানুহ মৰি তাৰ নামটো কি আছিলে? মই যাওঁ, মোৰ ছাগলী কিতাপ বান্ধত আছে। ৰিয়েলিষ্টিক অসম। ই কি ৰিয়েলিষ্টিক অসম। কিন্তু তাৰ চেনেলটোৰ নামৰ বাহিৰে একো বস্তুৱে ৰিয়েল নাপাব। তাৰ ভিডিঅ' এটা চাই মোৰ ডাইৰেক্ট একদম পায়াল জনলৈ মনত পৰি গৈছে, যিয়ে আশিষ চাঞ্চলানী, কেৰিমিনাটিৰ দৰে ডাঙৰ ইউটিউবাৰক টাৰ্গেট কৰি পেলাই নিজে ছাবস্ক্ৰাইবাৰ গেইন কৰিছে। আৰু তাৰে অনুসৰণ কৰিছে আমাৰ এইগৰাকী ছাত্ৰই। ৰিয়েলিষ্টিক আছাম। মই বুজি নাপাওঁ সি যে টেঙা নিদিবা বা নগা ৰস্তাবক এনেদৰে সি ৰোষ্ট কৰি কৰি ভিডিঅ'বোৰ বনাই আছে, তাৰ পৰা তাৰ মটিভ কি বিচাৰি আছে? এক ছেকেণ্ড, মই তোমাক এটা কথা সুধিব বিচাৰো, তোমাৰ দুখ কি বাৰু? মই যে 2 দিনৰ আগত এটা ভিডিঅ' বনাইছো, মোৰ ভিডিঅ'টো কোনো পাত্তাই দিয়া নাই। কিয় পাত্তা দিব ভাই? সেইটোও নোহোৱা নহয়। মই অসমৰ ৰাইজক হাতযোৰ কৰি কৈছো, তেওঁ ভিডিঅ'বোৰ চাব। তেওঁকোতো ভিউজ লাগে। मैं मोदी साहब से गुजारिश करता हूँ, मैं राजनाथ सिंह से गुजारिश करता हूँ। তেওঁ ভিডিঅ'বোৰ এবাৰ চাব আপোনালোকে, নহ'লে কি ঠিক কাইলৈ পঢ়িলে কাক ৰোষ্ট কৰি দিব হোৱাই নোহোৱাই। মোৰ এই সংগ্ৰাম চলিবয়ে, কাৰণ অসমীয়া ল'ৰা ছোৱালীবিলাকক বৰবাদ কৰিব এই ৰিয়েলিষ্টিক অসম ইউটিউব চেনেল থাকালৈকে। तुमसे ना हो पाएगा, हमें तुम्हारे लक्षण बिल्कुल ठीक नहीं लग रहा है, तुमसे ना हो पाएगा। বাৰু তোমাৰ কথাখিনি বুজিলো। এনে তুমি কোনটো ব্ৰেণ্ড খাই পেলাই এই ভিডিঅ'টো বনাইছা? দামীটো চাগে। কি কোম্পানী খায়? আমার গেলাট গেলাটো লোকেলটো থাম্বনেল লগাব লাগে, বি গ্ৰেড চিনেমাৰ পৰা থাম্বনেল আনিব লাগে। এইবিলাক কোনে দেখাই আছে? আমাৰ বিকাশ আমিনে দেখাইছে, আমাৰ অসমৰ দেখাই আছে। আৰু এইসকলৰ শিষ্য হৈছে কোন? টেঙা নিদিবা নগাঁও ৰস্তাৰ। সেইকেইজনৰ কথা মই বেক টু বেক আনি আছো ভিডিঅ'। এক ছেকেণ্ড ব্ৰ, দেউতাক এনেকে বেয়াকে ক'ব নাপায়তো। না তুমি কোৱাচোন, তোমাৰ প্ৰব্লেমটো কি হৈ আছে? মানে কি প্ৰব্লেম হৈ আছে তোমাৰ? ভাই সৰু ইউটিউবাৰ, সৰু ইউটিউবাৰ আমি, সি বহুত ডাঙৰ ইউটিউবাৰ, মানে তাৰ লাখ ছাবস্ক্ৰাইবাৰ আছে। আমাৰ ইমান লাখ ছাবস্ক্ৰাইবাৰ নাই। এই কোন এইটো গৰুটো? এইটো পপুলাৰিটি লাগে ন। মইতো কওঁ ছাগলে নাখায় কি, পাগলে কি। এনেই আমি ইজন ৰস্তাৰে সিজন ৰস্তাৰক ৰোষ্ট নকৰো বা ৰোষ্টাৰৰ বিষয়ে তেনেদৰে কমেণ্টো নকৰো। কিন্তু যদি এটা ল'ৰাই বা এজন মানুহে, ল'ৰা বুলি ক'লে ভুলেই হ'ব অৱশ্যে, এজন মানুহে যদি কাৰোবাৰ এজন ৰোষ্টাৰক বেয়াকে কৈ থাকে বাৰে বাৰে, তেওঁ নিজেও এজন ৰোষ্টাৰ হয়, তেতিয়াতো ক'বলৈ বাধ্য হওঁ ন। बुरा लगता है भाई, आप लोग भी जानते हो, मेरे दोस्त हो, सब मेरे दोस्त हो, प्लीज प्लीज भाई।
কোনোবা নাচি পপুলাৰ হৈছে, কোনোবা গান গাই পপুলাৰ হৈছে। চবৰে মাজত কিবা এটা নহয় কিবা এটা টেলেণ্ট আছে। গতিকে তুমি বেলেগক বেয়াকে কোৱাৰ আগতে, বিশেষকৈ ৰষ্টাৰসকলক, যোনে সঁচাকে ৰোষ্ট হ'ব লাগে, যাৰ সঁচাকে ৰোষ্ট ভিডিঅ' বনাব লাগে, সেইবোৰক ৰোষ্ট কৰা ন। তেনেকুৱা বহুত কণ্টেণ্ট পাই যাবা তুমি বিচাৰিলে। কিন্তু তুমি কি কৰি আছা, যিবোৰ পপুলাৰ ইউটিউবাৰ আছে সিহঁতক কিবা এটা বেয়াকে কৈ দিম, থাম্বনেইলটো ধুনীয়াকে লগাই দিম, মানুহে চাব আৰু ভিউজ পাম, সেইবোৰ শ্বৰ্টকাট কৰি লাভ নাই। টেঙা নিদিবা পপুলাৰ, মিষ্টাৰ জেচিপি দাও পপুলাৰ, কিন্তু ফেন ফলোয়িংটো বেলেগ বস্তু ন, ফেন বেছটো বেলেগ। টেঙা নিদিবাক ভাল পায়, বহুত পপুলাৰ দি আছে কাৰণ ভাল পোৱা মানুহ আছে, ভাল পোৱা মানুহৰ সংখ্যা বেছি। কিন্তু জেচিপি দাৰ বুজাই বুজিছে। গতিকে নিজৰ যিবোৰ কণ্টেণ্ট আছে সেইবোৰ ইম্প্ৰুভ কৰিবলৈ চোৱা, না কি বেলেগ ৰোষ্টাৰক ৰোষ্ট কৰি পেলাই ভিউজ গেইন কৰাটো মটিভ হ'ব নালাগে আচলতে। গতিকে আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি আপোনালোকে চাই ভাল পাইছে তেতিয়াহ'লে লাইক কৰক, কমেণ্ট কৰক আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব। আৰু যদি মোৰ চেনেলটোত নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।